নমস্কাৰ বন্ধু বান্ধৱী সকল আপোনালোক সকলোকে পুনৰ এবাৰ আমাৰ এই চেনেলটোলৈ স্বাগতম জনাইছো। বন্ধু বান্ধৱী সকল সূৰুযমুখীৰ আজিৰ খণ্ডটো চাবৰ বাবে সঁচাকৈ বহুত ভাল লগা হ'ব, কিয়নো আজিৰ খণ্ডটো দেখিবলৈ পাব ৰত্নই কথাবিলাক চিন্তা কৰি বহুত বেছি আৱেগিক হৈ থাকিব। আৰু এই কথাবিলাকৰ কাৰণে যদি মই কেনেবাকৈ জেললৈ যাব লগা হয়, তেতিয়াহ'লে যে মোৰ লগতে ঘৰখনৰ আৰু সন্ধ্যাৰ বহুত মান সন্মান নষ্ট হ'ব। মই কেনেকৈ মানুহৰ আগত মুখ উলিয়াবলৈ যে মোৰ লাজ লগা হ'ব, তাৰ বিষয়ে চিন্তা কৰি থাকিব। এতিয়া বাৰু সঁচাকৈ ৰত্ন বাৰু জেললৈ যাব লগা হ'ব নেকি? আপোনালোকে চাই থাকক আজিৰ খণ্ডটোত। আৰু আনফালে আজিৰ খণ্ডটোত শেৱালিৰ আগত সোণে ক'ব যে তোমাক মই ইমান বাৰে বাৰে কোৱাৰ পাছতো তুমি কিয় মোৰ ওপৰত পত্নীৰ দায়িত্ব পালন কৰি আছা, যেন তুমি মোৰ পত্নীহে হয়, তাৰ বিষয়ে প্ৰশ্ন কৰিব। আৰু তেতিয়া শেৱালিয়ে সোণৰ আগত আপুনি যিমানেই নকওক কিয়, যিমানেই যি কৰিলেও সঁচাটো এইটোৱে যে মই আপোনাৰ এগৰাকী পত্নী হয়। আপুনি যিমান যি কৰিলেও সমাজে যে আমাক পতি পত্নী ৰূপেই মানি চলিব, মই আপোনাৰ পত্নী হিচাপে যে সকলোৱে মানি ল'ব, তাৰ বিষয়ে শেৱালিয়ে সোণৰ আগত কৈ থকা দেখিবলৈ পাব। এতিয়া বাৰু সোণে শেৱালিক পত্নী ৰূপে স্বীকাৰ কৰিবগেনে বাৰু? আপোনালোকৰ মতামত কি? সোণে বাৰু শেৱালিক পত্নী ৰূপে স্বীকাৰ কৰি ল'বগেনে? চাই থাকক আপোনালোকে সূৰুযমুখীৰ আজিৰ খণ্ডটোত। যিসকলে সূৰুযমুখী চাই ভাল পায়, ভিডিঅ'টোত এটা লাইক কৰিব, লগতে এই চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। যেতিয়াই আমি নতুন ভিডিঅ' আপলোড কৰিম, তেতিয়া আপুনি সকলোতকৈ আগত দেখিবলৈ পাব। ধন্যবাদ।